আজি লক্ষী পূজা নহয়। আজি ল'ৰাটোক জগাই দিওঁগে, যাওঁ, সিও মোক কামত অলপ সহায় কৰি দিব। ল'ৰা উঠ আকৌ, আজি লক্ষী পূজা নহয়। উঠিছো ৰ'বা। উঠ ইমান দেৰি শুব নালাগে। লক্ষী পূজা আজি কাম দুটামান সহায় কৰি দিবি, বৈ উঠ। মা আজি লক্ষী পূজা নি? মা মই গম নাপাওঁ নহয়, গম পোৱা হেঁতেন মই সোনকালে উঠিলোহেঁতেন নহয়। ল'ৰা ব'ল, চাহকাপ খাই মোক কামত সহায় কৰি দিবি ব'ল। মা ব'লা। ল'ৰা ভাত খাহি আহ। ভাতকেইটা ল'ৰাটোলৈ বাঢ়ি লওঁ, বাপেক আহিলে মই বাপেকে একেলগে খাম আৰু ইয়াতে আগতীয়াকে খুৱাই লওঁ। পানেশ্বৰী, মই বজাৰৰ পৰা আহিলোঁ। তুমি কি কৰি আছা এতিয়া? মই ল'ৰাটোলৈ ভাতকেইটা বাঢ়ি আছোঁ। আপুনি আহি পালেহি নি? যাওক, হাত মুখকেইটা ধুই আহক, ভাতকেইটা আপুনিও খাই ল'ব। পানেশ্বৰী, তুমি ভাত বাঢ়া, মই হাত মুখকেইটা ধুই আহোঁ। ল'ৰা আজি লক্ষী পূজা নহয়, যা তই গাটো ধুই লগে যা। ল'ৰা তই কি কৰি আছ বাৰু? মই মাতি আছোঁ, তই শুনাই নাই যে। মা মই আকৌ শুই উঠি আগফালে গৈছিলোঁ, আকৌ আগফালে এবাৰো যোৱা নাই নহয়, আগফালৰ পৰা আহিলোগে। মই বোলো কাৰোবাৰ লগত তই খেলিবলৈ গ'লিগে বা। যা যা, গাটো ধুই লগে যা তই। মা ঠিক আছে, মই গাটো ধুই লওঁগে বাৰু। পানেশ্বৰী, কামবোৰ কৰি হৈছেগেনে বাৰু? কাম কৰি হ'লেই আৰু, গোসাঁই ঘৰ ভাগ মোহাৰিবলৈ আছে, তাৰপিছত আজৰি আৰু মই। পানেশ্বৰী, তুমি চাকি কেইগছ মোক যোগাৰ কৰি দিবা, মই ধাননি পথাৰত দি থৈ আহিমগৈ। তেতিয়াহ'লে আপুনি পথাৰত চাকি গছ লগাই আহিব, মই আমাৰ পদূলিত, ভঁৰালত, গোসাঁই ঘৰত চাকি গছ মই লগাই দিম। দেউতা, পথাৰলৈ ময়ো যাম। ঠিক আছে ভেবেলা, ওলাবি মোৰ লগতে। মা পাপাৰ লগত ময়ো যাম। ঠিক আছে, বাপেৰ লগত তয়ো যাবি তেতিয়াহ'লে। এই লক্ষী মা, এই সোণালী পথাৰখন যাতে সোণগুটিৰে ভৰি পৰক আৰু দেই। পাপা, পথাৰত চাকি জ্বলালে কি হয়নো? ভেবেলা, পথাৰত চাকি দিলে শস্য বেছিকে হয়, পোক পতংগ নাহে, এইবোৰ উপৰি পূৰ্বাপুৰুষৰ নিয়ম। পাপা, চাকি জ্বলা নাই নহয়, ব'লা এতিয়া ঘৰলৈ যাওঁ। যাওঁ, ব'ল ব'ল। পথাৰৰ পৰা চাকি দি আহি পালেহি নি? পালোহি। পানেশ্বৰী, তুমি ইয়াত সকলো কাম ৰেডি কৰিলানে? মই সকলোখিনি ৰেডি কৰিলোৱেই। মই পদূলি মুখতো চাকি এগছ দিলোঁ, ভঁৰালত আৰু গোসাঁই ঘৰত থাপনাটো শৰাই ভাগ আগবঢ়ালোঁ। মই সকলোবোৰ কাম কৰি আজৰিয়ে হ'লোঁ আৰু আপোনালোক অহালৈহে ৰখি আছোঁ। ভাল কৰিলা। ঠিক আছে, তেতিয়াহ'লে আপোনালোক গোসাঁই ঘৰলৈকে আহক। ঠিক আছে, ব'লা পানেশ্বৰী। আপুনি ইয়ালৈকে আহক। গৈছোঁ। পানেশ্বৰী, শৰাইভাগ বৰ ধুনীয়াকে সজলা দেই। লক্ষীমা, শৰাইখন আগবঢ়াইছোঁ, সকলোবোৰ যাতে ঠিকে থাকিবা দেই। মা লক্ষী, সকলোবোৰ তুমি ঠিকে ৰাখিবা আৰু দেই। পানেশ্বৰ আৰু ভেবেলা, আপোনালোক দুজনে আগফালে বহকগে যাওক। ভেবেলা, তোৰ লগৰবোৰ আহিব নহয় পাই, যা আহিব পাই, আগফালে বহাগে যা। মই মা প্ৰসাদ লৈ গৈছোঁ, ব'লক। ভেবেলা, আগফালে যাওঁ ব'ল। পাপা ব'লা। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, চেনেলটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।